বেক টু মাই ইউটিউব চেনেল অমিত ব্লগ জাপে কেনে খবৰ বাৰু আপোনালোক আশা কৰোঁ আপোনালোকৰ খবৰ বেছি ভাল মোৰ খবৰ ভাল কাৰণ বহুত কেইদিনমান আগৰ পৰা মানে গাইজ এটা বস্তু অৰ্ডাৰ দিছিল আৰু গাইজ সেই বস্তুটো গাইজ ফাইনেলি আজি আহি গ'ল আৰু গাইজ আপোনালোকৰ মাজত আজি ভাবিছোঁ আনবক্সিংটো কৰি দিওঁ মানে এবাৰ মই আনবক্সিংটো কৰিছোঁ মানে তো আপোনালোকে কৈছা মোৰ হাতত কিনো বস্তু এইটো এইটোৱে মানে গাইজ এটা মানে গাইজ বহুত দিনৰ পৰা পইচা জমা কৰি ঘড়ী এটা দিছোঁ মানে গাইজ এইটো হৈছে স্মাৰ্ট ৱাটচ বুলি যে এটা ঘড়ী আছে মানে ইংলিছ হিন্দী বাঙালী কছাৰী এইবোৰ ভাষা শিকিব বিচাৰে যদি শিকিব বিচাৰে আপোনালোকক মই আজি এনেকুৱা এটা এপৰ নাম ক'ম য'ত আপোনালোকে লাভ কৰিব বিনা ঘড়ী সকলোখিনি এপটোৰ নাম হৈছে দুইলিংগ এপ য'ত আপোনালোকে ডিছক্ৰিপশ্যনত লিংকটো দিয়াই থাকিব তাৰ পৰা হ'লে আপোনালোকে ডাউনলোড কৰিব পাৰিব নহ'লে আপোনালোকে প্লে ষ্ট'ৰত গৈ আৰু দুইলিংগ এপ বুলি মাৰি দিয়ক তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগে আৰু এইখিনিতে সেই এপটো বৰ্তমান ময়ো ব্যৱহাৰ কৰি আছোঁ আৰু এই এপটো বহুত ভাল 1 টকা নহ'ব আপোনালোকক শিকাব পাৰিব ইংলিছ হিন্দী কছাৰী আৰু যিকোনো ভাষাই আপোনালোকক শিকাৰ ইচ্ছা আছে যদি শিকিব পাৰিব।